নমস্কাৰ হাই হেল্ল' ভাই ভণ্টিসকল। যোৱাকালি মই গৈছিলোঁ ৰংজলি ঘূৰি আহোঁতে দেখিলোঁ ৰাস্তাৰ দুফালে ইমান ধুনীয়া পথাৰ, সেউজীয়া ভাবিলোঁ এইটো ভিডিঅ' বনাই দিওঁ। আহোঁতে দেখিলোঁ ৰংজলি পাৰ হৈ জয় মা কালীৰ মন্দিৰ, ইমান ডাঙৰ মন্দিৰ দেখিবলৈ ভয়ংকৰ লাগে। জয় মা কালী মন্দিৰ, এইটো আপোনাৰ দৰংগিৰি বজাৰটো পাৰ হৈ অলপমান 200 মিটাৰমান আছে মন্দিৰত লেফ্ট চাইডে। আপোনালোকে গোৱালপাৰাৰ পৰা ঘূৰি আহোঁতে যদি আহি পেলাই তেতিয়া আপোনাৰ দেখা পাব এইটো লেফ্ট চাইডে এইটো মন্দিৰটো মস্ত ডাঙৰ মা কালী মন্দিৰ। আৰু এইটো হ'ল ৰাস্তাটো আপোনাৰ দৰংগিৰি আৰু এই কি বুলি কয় আপোনাৰ দুধনৈ, এইটো ৰাস্তা। ভিডিঅ'টো আপোনালোকে চাই থাকক ৰাস্তালৈকে কেনেকুৱা অলপ দৃশ্যবোৰ দেখক, ৰাস্তা দৃশ্যবোৰ কেনেকুৱা ৰাস্তা। আহি দেখা পালোঁ ইয়াতে পণ্ডিত দীনদয়াল উপাধ্যায় কলেজ, দুধনৈৰ পৰা ওচৰতে, বেছি দূৰ নহয়। বহুত ধুনীয়া লাগে ঠাইখন দেখি, আৰু কলেজটো বহুত ধুনীয়া দেখিবলৈ। এইটো দুধনৈ আমজোঙা বুলি কয় ঠাইখনৰ নাম। আহিব চাব কলেজটো কেনেকুৱা দেখাত।